100 টকা দি দিলেই 1 কেজি দালিও পাব 1 কেজি চেনিও পাব 1 কেজি নিমখও পাব চাউল দিম जायफोर बिथांमोनानोखि रेशन कार्ड दङ आरो जायफोर बिथांमोनानो सरकारनि माइरं मोनगासिनो दङ बिदिब्ला बिथांमोननि थाखाय आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथाङा दिनै मोनसे बिथांमोननि थाखाय मोजां मोनसे खौरां फोसावनानै होदों आरो बे जाहैबाय फैगौ जानुवारि दाननिफ्राय बिथांमोना माइरंल' मोननाय नंलिया बिनि सोलायै दालि सेनि आरो संख्रि बे मोनथाम बुस्थुखौबो आसाम सरकारथिंजायनिफ्राय होनाय जागोन होननानै बुंदों आरो बेखौ मोननो थाखाय खालि 100 रां होनांगोन होननानैबो बुंदों थ' बिदिब्ला बेखौ फैबाय थानाय जानुवारि दाननि 1 खालारनिफ्राय होगोन होननानै बुंदों थ' बिदिब्ला नोंथांमोना बिथांनि खुगानिफ्रायनो गासै खौरांखौ आबुङै मिथिनानै लादो मोदी डाঙरियाय আমাক চাউল দিলে কিন্তু চাউলেদিটো অকলে ভাত খাব নোৱাৰি যদি আমাক ঘৰত ভাত খাব লাগে আমাক দালিও লাগিব তেতিয়াহে ঘৰখন হ'বগৈ সেই কাৰণে আজি আমি ইয়াতে কৈছো যে আমি আপোনালোকক কম দামত যাৰ যাৰ ঘৰত ৰেশন কাৰ্ড আছে তেওঁলোকক আমি কম দামত 1 কেজি চাউল দিম 1 কেজি চেনি দিম আৰু 1 কেজি দালি দিম চাউলটো 5 কেজি গাইপতি 1 কেজি দালি দিম 1 কেজি চেনি দিম আৰু 1 কেজি নিমখ দিম আমি বজাৰত যি দালি আছে কিছুমান জাগাত 95 টকা কিন্তু ভিতৰুৱা গাঁৱলৈ গৈ এই দাম 100 টকাতকৈ বেছি হৈ যায় গুৱাহাটীত আমি 95 रुपीजত পাওঁ কিন্তু হাফলং ধেমাজি জুনাই তাতে গৈ পাওঁতে দালিৰ দাম 100 টকাতকৈ বেছি হৈ যায় এই মাহত আমি আপোনালোকক দালি 69 টকাত দিম 70 টকাতকৈ 1 টকা কম চেনি আমি আপোনালোকক 38 টকা দিম চেনিৰ 55 টকা দাম আপোনালোকক আমি 38 টকাত দিম আৰু নিমখ 20 টকা দাম আমি 10 টকাত দিম কিন্তু জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মই এটা ভাবিছো যে 69 টকা দিলে 1 টকা কোনে ঘূৰাই দিব দোকানীয়েটো 70 টকাই ৰাখি থব সেই কাৰণে 1 তাৰিখৰ পৰা আমি কি কৰিম যে 100 টকা দি দিলে 1 কেজি দালিও পাব 1 কেজি চেনিও পাব 1 কেজি নিমখও পাব তিনটা বস্তু একেলগে 100 টকাত ঘৰত লৈ আহিব পাৰিব